ফেটি লিভাৰৰ কাৰণে আমি কেনেকুৱা ধৰণৰ আসন কৰিব লাগে আৰু যিকেইটা আসন কৰিলে আমাৰ লিভাৰ সুস্থ থাকে আৰু লিভাৰৰ দ্বাৰা যিবোৰ আমাৰ ফাংচন শৰীৰত চলে সেইবোৰো আমাৰ ভালকে যাতে চলি থাকিব পাৰে তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ যোগা আসন কৰিব লাগিব। ইয়াত আমাৰ প্ৰথম আসনটো আহে শশাংকাসন এণ্ড ভুজংগাসন। ব্ৰিথ আউট কৰি আমি শশাংকাসনত আহিব লাগে আৰু ব্ৰিথ ইন কৰি আমি ভুজংগাসনত যাব লাগে। এনেদৰে আপুনি 20 বাৰ শশাংকাসন আৰু ভুজংগাসন কৰিব। ইয়াৰ পিছত আমি পেট পেলাই শুই দিম আৰু লাহে লাহে ভুজংগাসন পজিশ্যনত যাম। আমি যেতিয়া ওপৰত যাম তেতিয়া উশাহ ল'ম আৰু আমি যেতিয়া তলত নামি আহিম তেতিয়া উশাহ এৰি আহিম। ভুজংগাসন হৈছে লিভাৰক এক্টিভ কৰা এটা যোগ প্ৰণালী। আপুনি যদি বিচাৰে তেতিয়াহ'লে এনেকৈ ট্ৰায়াংগল ভুজংগাসনো কৰিব পাৰে। দুইটা চাইডে দুই বাৰকৈ ট্ৰায়াংগল ভুজংগাসন কৰিব। যিটোত আমি পিছফালে টাৰ্ণ কৰি ভৰিৰ ফালে চাব লাগে। ইয়াৰ পিছত আমি কৰিম ধনুৰাসন। ইয়াত আপোনাৰ যিমান হয় সিমান ওপৰত উঠাব আৰু হোল্ড কৰিব। লাষ্টত যিটো আসন হয় মণ্ডুকাসন, মুঠি বন্ধ কৰি পেটৰ তলত এনেকৈ ৰাখিব। তাৰ পিছতে উশাহ এৰি তললৈ যাব আৰু সন্মুখৰ ফালে চাব। তলত নাচাব কেতিয়াও, সন্মুখৰ ফালে চাব। এই আসনটো 2-3 বাৰ ৰিপিট কৰিব। এনেকুৱা ধৰণৰ আসন আপোনালোকে ডেইলি কৰক, আপোনালোকে বহুত লাভ পাব। এইকেইটা আমি যিকেইটা আসন কৰিলোঁ এইটো ফেটি লিভাৰৰ কাৰণে বহুতো ভাল আসন হয়।